ৰাতিপুৱা উঠি দেখা পালোঁ যে সকলোৱে পানী পানী, ইয়াত পানী পানী মাথো পানী, পানীৰ মাজত চব মানুহ মানে থাকিব লগা হৈছে। ইয়াত পানী আপোনালোকে দেখা পাইছে, গাড়ী মানে ভিতৰত থ'ব লগা হৈছে। ইয়াৰ চোতালত হাঁহ চৰি আছে, মানে এইবোৰ পানী পানী পানী। চাওক কিমান দুখ লগা পৰিৱেশ, ঘৰ বাৰী চব পানীৰ তলত। চাওক বন্ধুসকল, কুমাৰীকেইটাৰ চকতো বানপানী, মানুহৰ মানে বজাৰ পাতি কৰা অসুবিধা হৈ গৈছে। কেনেকৈ ওলাব এই পানীৰ মাজত? পানী মানে বহু পানীয়ে হৈছে, আপোনালোকে নিজে চাওক। এই পানী দোকান তলে গৈছে মোটামুটি। এইখন কুমাৰীকেইটা স্কুল পানীৰ তলত। এইখন কুমাৰীকেইটা চকৰ হাইস্কুল বৰ্তমান পানীৰ তলত। চাওক আপোনালোকে, ল'ৰা ছোৱালীয়ে স্কুল কৰিবই পৰা নাই, আহিবই নোৱাৰে। এইখন ছোৱালী হাইস্কুল বৰ্তমান পানীত ডুবি গৈছে। চাওক ছোৱালী হাইস্কুল। বলক অলপমান মাছ চাওঁ। এয়া মাছ আছৰা মাৰি আছে ইয়াতে। ইয়াতে মানে বহুত মাছ ওলাইছে। দিনটোৰ পৰা মাছ মাৰি মানুহ নাযায় ৰাতি ঘৰত। এয়া মাছ। এয়া কুমাৰীকেইটা চকৰ দোকানৰ আগত মাছ মাৰি আছে। মানে বহুত ডাঙৰ মাছ ওলাইছে। চাওক একবাৰত 3টা 4টাকে আহি যায়। চাওক মাছেৰে বস্তা ভৰ্তি হৈ গৈছে, মানে এইবোৰ মাছ। চাওক ইয়াতে মাছ মাৰি ইয়াতে বিক্ৰী কৰি আছে বহুত কম দামত। যদি আপোনালোকক লাগে আহিব কুমাৰীকেইটা চকলৈ। চাওক ইয়াত কুমাৰীকেইটা চকৰ পানী 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 হৈ গৈছে। মাছ ওলছে এতে। দোকানৰ আগত পানীৰ ধাৰ। চাওক আমাৰো এয়া আমাৰ বৈজ্ঞানিক খুৰাৰ দোকান বৰ্তমান পানীৰ তলত। এখেতৰ ফিচাৰীত তল গৈছে, দুখমনে বহি আছে। চকত পানী তলত গেছি। চাওক কুমাৰীকেইটাৰ চকৰ পানী, এইবোৰ পানী গোটেই চবখানে তল গৈছে। তো বন্ধুসকল, আমাৰ ঘৰৰ ৰাস্তাৰ পানী চাওক। খুৰাহঁতৰ ঘৰ গোটেই পানীৰ তলত। চাওক এইটো খুৰাহঁতৰ ঘৰ। আমাৰ চোতালতো পানী উঠিছে। পানী এইবোৰ চোতালত একাঠো পানী হৈছে। চাওক পানী। তো আজিলৈ বাই বাই, আৰু এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় অসম।